ভিডিঅ'টোত আমি আলোচনা কৰিম কেইটামান ইম্পৰ্টেণ্ট আসাম হিষ্টৰীৰ কুৱেশ্যনৰ বিষয়ে যিখিনি আজি এক্সামৰ বাবে ইম্পৰ্টেণ্ট হ'ব বুলি মই ভাবোঁ। সেয়েহে এক্সামৰ আগত ভিডিঅ'টো এবাৰ সম্পূৰ্ণকৈ চাই যাব বুলি আশা ৰাখিছোঁ। আজি প্ৰথম কুৱেশ্যনটো হ'ব আহোমৰ প্ৰথম স্বৰ্গদেউ কোন আছিল আৰু ইয়াৰ উত্তৰ হ'ব চুকাফা। আৰু আহোমৰ শেষ স্বৰ্গদেউ আছিল পুৰন্দৰ সিংহ। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যন হ'ল মূলা কাপোৰৰ স্বামীৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব ফাছৰেংমুং বুঢ়াগোহাঁই। আৰু মূলা কাপুৰীয়ে তুৰ্বকৰ লগত যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব জয়মতী কোঁৱৰী কাৰ পত্নী আছিল? ইয়াৰ উত্তৰ হ'ব গদাধৰ সিংহৰ পত্নী আছিল। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যন হ'ল আহোম আৰু মোগলৰ মাজত হোৱা প্ৰথম যুদ্ধখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ভৰালিৰ যুদ্ধ, যোনখন 1638 চনত সংঘটিত হৈছিল। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ল কোনজন আহোম ৰজাৰ দিনত গোহাঁই কমল আলিটো নিৰ্মাণ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব নৰনাৰায়ণৰ দিনত গোহাঁই কমলে নিৰ্মাণ কৰে। ৰজা আছিল নৰনাৰায়ণ আৰু তেখেতৰ ভায়েক গোহাঁই কমলে এই আলিটো নিৰ্মাণ কৰিছিল। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ল হেম সৰস্বতী কাৰ ৰাজসভাত ৰাজকবি আছিল? ইয়াৰ উত্তৰ হ'ব দুৰ্লভ নাৰায়ণৰ। 7 নম্বৰ কুৱেশ্যন কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰে? ইয়াৰ উত্তৰ হ'ব নৰকাসুৰে আৰু পুনৰ নিৰ্মাণ কৰিছিল নৰনাৰায়ণে। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ল কাৰ শাসনকালত ৰাফল ফিটছ কামৰূপলৈ আহিছিল? ইয়াৰ উত্তৰ হ'ব নৰনাৰায়ণৰ ৰাজত্বকালত। 9 নম্বৰ কুৱেশ্যন কাৰ শাসনকালত হিউৱেন চাং অসমলৈ আহিছিল? ইয়াৰ উত্তৰ হ'ব ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত। শেষৰজন তথা শ্ৰেষ্ঠ ৰজা আছিল। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হ'ল পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰ হ'ব ব্ৰহ্মপাল আৰু পাল বংশৰ শেষ ৰজা আছিল জয়পাল। 11 নম্বৰ কুৱেশ্যন নামঘোষাৰ ৰচক কোন? ইয়াৰ উত্তৰ হ'ব মাধৱদেৱ আৰু শংকৰদেৱে ৰচনা কৰিছিল কীৰ্তন ঘোষা। 12 নম্বৰ কুৱেশ্যনটো হ'ল শংকৰদেৱে কাৰ দিনত একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰে? ইয়াৰ উত্তৰ হ'ব মহাৰাজ নৰনাৰায়ণৰ ৰাজত্বকালত। 13 নম্বৰ কুৱেশ্যন অসমৰ আটাইতকৈ পুৰণি ৰাজবংশটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব বৰ্মন বংশ। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰাচীন অসমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব মহীৰংগ দানৱ। 15 নম্বৰ কুৱেশ্যন কছাৰীসকলৰ ৰাজধানী ক'ত আছিল? ইয়াৰ উত্তৰ হ'ব ডিমাপুৰত। ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যন হ'ল উত্তৰ পূবৰ শিৱাজী বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হ'ব ৰুদ্ৰসিংহক উত্তৰ পূবৰ শিৱাজী বুলি জনা যায়। 17 নম্বৰ কুৱেশ্যন বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি কোনে কৰিছিল? ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ প্ৰতাপ সিংহ। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হ'ল গিলাধাৰী ঘাটৰ সন্ধি কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব 23 জানুৱাৰী 1663 চনত আহোম আৰু মোগলৰ মাজত। 19 নম্বৰ কুৱেশ্যন 26 ফেব্ৰুৱাৰী 1858 চনত লগতে পিয়লি বৰুৱাকো ফাঁচি দিয়া হৈছিল। 20 নম্বৰ কুৱেশ্যন দাণ্ডি যাত্ৰাত অসমৰ হৈ কোনে অংশগ্ৰহণ কৰে? ইয়াৰ উত্তৰ হ'ব লীলাধৰ বৰুৱা। দাণ্ডি যাত্ৰাত অসমৰ পৰা লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল। ইয়াৰ আগৰ ভিডিঅ'টোত আমি আপোনালোকলৈ এটা কুৱেশ্যন আগবঢ়াইছিলোঁ আৰু যোনটো কুৱেশ্যন আছিল ভাৰতৰ বৰ্তমান উপ ৰাষ্ট্ৰপতিজনৰ নাম কি? আৰু ইয়াৰ উত্তৰটো আছিল জগদীশ ধনখড়। আজিৰ কুৱেশ্যনটো হ'ল প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল? আৰু ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।